নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আটাইকে স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'ত। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া যিটো মেট্ৰিক এক্সাম মাজত মাত্ৰ 15 দিন আছে। সো তোমালোকৰ 15 দিনৰ বাবে 15 দিনৰ আগতে তোমালোকক কেইটামান ৰচনা তোমালোকৰ লগত এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। মই 2015 চনৰ পৰা কুৱেশ্যন পেপাৰ আগন্তুক কুৱেশ্যন পেপাৰখিনি এনালাইজ কৰিছোঁ। এনালাইজ কৰি তোমালোকৰ বাবে কমন চাই কেইটামান ৰচনা তোমালোকৰ বাবে তুলি আনিছোঁ। সো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু ৰচনাখিনি লিখি ল'বা আৰু তোমালোকে এবাৰ হ'লেও পৰীক্ষাৰ হলত বহাৰ আগত এবাৰ হ'লেও ৰচনাখিনি তোমালোকে চাই যাবা, কাৰণ ইয়াৰ পৰা বহুত কমন অহাৰ চান্সেছ আছে। সো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ৰচনাখিনি লিখি ল'বা। আৰু তোমালোকৰ ৰচনাখিনি যদি লিখাত কোনোবাৰ অসুবিধা হৈছে তেনেহ'লে মই ডেছক্ৰিপশ্যন বক্সত এইটো ৰচনাৰ PDF টো তোমালোকক দি থৈ ৰাখিম। সো তোমালোকে তাৰ পৰা PDF টো ডাউনলোড কৰি ল'বা। সো বলা তোমালোক আজি ভিডিঅ'টো আমি আগলৈ আগবাঢ়ি যাওঁ। ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো ৰচনা হৈছে তোমালোকৰ যে বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ, অৰ্থাৎ শাৰীৰিক ব্যায়ামৰ ওপৰত তোমালোকক এটা ৰচনা লিখিব দিছে। এইটো ৰচনা তোমালোকক বহুতবাৰ এক্সামত কমন আহিছিল। সো তোমালোকৰ বাবে এইটো মই দিছোঁ তোমালোকক, এইটো তোমালোকে পঢ়ি যাবা। সো তোমালোকক ৰচনা কেনেকৈ লিখিব লাগে মই গোটেইখিনি তোমালোকক ইয়াত তোমালোকক সম্পূৰ্ণ প্ৰচেছটো তোমালোকক দেখুৱাম আৰু কেনেকৈ লিখিবা আৰু কেনেকৈ লিখিলে মাৰ্ক দিব। সো তোমালোকক মই এইটো ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম। সো প্ৰথমে তোমালোকে ৰচনা লিখাৰ আগতে ধুনীয়াকৈ ওপৰত ইয়াৰ বিষয়টো লিখি ল'বা, অৰ্থাৎ তোমালোকে কোনটো বিষয়ত লিখিবা ধুনীয়াকৈ লিখি ল'বা। ইয়াত তোমালোকক লিখিব দিছে ফিজিকেল এক্সাৰচাইজৰ ওপৰত, অৰ্থাৎ শাৰীৰিক ব্যায়ামৰ ওপৰত তোমালোকক ৰচনা লিখিব দিছে। সো তোমালোকে ওপৰত লিখি ল'বা এনেকৈ ধুনীয়াকৈ। তাৰপাছত লিখিবা তোমালোকে ইন্ট্ৰডাকশ্যন, তাৰপাছত তোমালোকে লিখিবা ইয়াৰ ধৰণটো, তাৰপাছত তোমালোকে লিখিবা যে ইয়াৰ ইউজটো, অৰ্থাৎ ইয়াৰ ব্যৱহাৰটো, তাৰপাছত তোমালোকে লিখিবা যে ইয়াৰ ভেলুটো, তাৰপাছত লিখিবা তোমালোকে যে লাষ্টৰ সমাপ্তখিনি ধুনীয়াকৈ তোমালোকে লিখিবা। তেনেহ'লে তোমালোকক এক্সামিনাৰে ধুনীয়াকৈ তোমালোকক মাৰ্ক দিব, অৰ্থাৎ সম্পূৰ্ণ মাৰ্ক দিবলৈ সক্ষম হ'ব। সো তোমালোকে কেনেকৈ লিখিবা চোৱা। প্ৰথমটো ইন্ট্ৰডাকশ্যন তোমালোকে লিখিব নালাগে, জাষ্ট তোমালোকৰ ধৰণটো মই তোমালোকক দি দিছোঁ। তোমালোকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা যে no one can be happy without good health. To be healthy, physical exercise is necessary. Physical exercise keeps the body fit and free from disease. যে ভাল স্বাস্থ্যৰ অবিহনে কোনো ব্যক্তি তোমালোক কি হ'ব নোৱাৰে, সুখী হ'ব নোৱাৰে। যে স্বাস্থ্যৰ কাৰণে ফিজিকেল এক্সাৰচাইজটো নেচেচেৰী, শাৰীৰিক ব্যায়ামটো তোমালোকৰ কি মানে আৱশ্যকীয়। আৰু শাৰীৰিক ব্যায়ামে কি কৰে, বিভিন্ন ধৰণৰ বেমাৰৰ পৰা তোমাক মুক্ত কৰি ৰাখে। সো তোমালোকে এনেকৈ ফাৰ্ষ্টৰ পৰা তোমালোকে লিখিবা, তাৰপাছত ইয়াৰ ধৰণটো লিখিবা যে কেনেকুৱা ধৰণৰ আছে। সো তোমালোকে লিখিবা যে ছুইমিং, ৰিডিং, প্লেয়িং গেমছ, স্পৰ্টছ, জকিং, ৱাকিং, তোমাৰ এইটো কি ট্ৰেকিং, ব'টিং, গাৰ্ডেনিং এণ্ড ছ', যে দে শুড বি ডান ইন দ্য অপেন এয়াৰ ফৰ এক্সাম মেক্সিমাম বেনিফিটছ। তাৰপাছত তোমালোকে লিখিবা ইয়াৰ ইউজটো, ইয়াৰ ব্যৱহাৰটো। তাৰপাছত তোমালোকে লিখিবা যে ভেলু, যে ইয়াত তোমালোকৰ যে স্বাস্থ্যৰ অৰ্থাৎ শাৰীৰিক ব্যায়ামটো ছাত্ৰ ছাত্ৰীৰ বাবে কেনেকুৱা ধৰণৰ হয় তোমালোকৰ মানে ভেলু। সো তোমালোকে এইটো লিখিবা। তাৰপাছত তোমালোকে লিখিবা যে লাষ্টৰ সমাপ্তখিনি ধুনীয়াকৈ লিখিবা। লিখাৰ লগে লগে তোমালোকক এক্সামিনাৰে চাই ধুনীয়াকৈ প্ৰেকআপ চেঞ্জ কৰি লিখিবা। এক্সামিনাৰে পৰীক্ষকে চাই তোমালোকক সম্পূৰ্ণ মাৰ্ক দিবলৈ সক্ষম হ'ব। তোমালোকে লিখি লোৱা। দুই নম্বৰ ৰচনালৈ আমি আহিছোঁ। 2 নম্বৰ ৰচনাত তোমালোকক লিখিব দিছে যে ইউৰ লাষ্ট ডে এট স্কুল, যে তোমালোকৰ স্কুলৰ শেষৰ দিনটোৰ বিষয়ে তোমালোকক ৰচনা লিখিব দিছে। চ' তোমালোকে ধুনীয়াকৈ মই তোমালোকক অথনি কৈছিলোঁ যে যিটো বিষয়ৰ ওপৰত তোমালোকে ৰচনা লিখিবা সেইটো তোমালোকৰ বিষয়টো ধুনীয়াকৈ ওপৰত লিখি ল'বা। তাৰপাছত তোমালোকে যে অথনি তোমালোকক কৈছোঁ যে ইন্ট্ৰডাকশ্যন, তাৰপাছত মাজৰ অলপ বহলাই লিখিবা, তাৰপাছত সমাপ্তখিনি তোমালোকে ধুনীয়াকৈ লিখিবা।
সো তোমালোকে ইয়াৰ পৰা লিখি লোৱা তোমালোকক যদি মই এটা এটা লাইন তোমালোকক পঢ়ি শুনাই দিওঁ আৰু বুজাই দিওঁ তেনেহলে ভিডিওটো বহুত লং হৈ যাব সো তোমালোকে ভিডিওটো পজ কৰি কৰি তোমালোকে লিখি লোৱা আৰু তোমালোকে বহিত লিখিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা অৰ্থাৎ মই একদম ইজিকে লিখিছো অৰ্থাৎ বহুত সহজকে লিখিছো তোমালোকৰ বাবে যে তোমালোকৰ মুখস্থ কৰিবলৈ তোমালোকৰ সুবিধা হয় আৰু মই তোমাক পাৰ্টকে লিখি দিছো তোমালোকৰ পাৰ্টকে মুখস্থ কৰাত তোমালোকৰ বহুত সুবিধা হ'ব বুলি মই সো তোমালোকক লিখি দিছো সো তোমালোকে লিখি লোৱা প্ৰথমে এইখিনি লিখিবা তাৰ পাছত তোমালোকে এইখিনি মাজৰখিনি লিখিবা মাজৰখিনি লিখা হলে এইখিনি মাজৰখিনি লিখা হলে তাৰ পাছত তোমালোকে এই সমাপ্তখিনি ধুনীয়াকৈ লিখি দিবা এই ধুনীয়াকৈ লিখি দিবা লিখি দিয়াৰ লগে লগে এক্সামিনাৰে চাব এক্সামিনাৰে চালে তোমালোক ফাৰ্ষ্টৰটো আৰু ফাৰ্ষ্টৰ তোমাৰ প্ৰেগ্ৰাফটো চাব আৰু লাষ্টৰটো চাব মাজৰখিনি ইমান পঢ়ি নাচায় কাৰণ মাজৰখিনি মানে পঢ়োতে বহুত সময় লাগি যায় সিহঁতৰ এটা টাইম নিৰ্ধাৰিত কৰি দিয়া হয় সো তোমালোকে ফাৰ্ষ্টৰ প্ৰেগ্ৰাফটো ধুনীয়াকৈ লিখিবা আৰু লাষ্টৰ প্ৰেগ্ৰাফটো ধুনীয়াকৈ লিখিবা তোমালোকে সম্পূৰ্ণ মাৰ্কটো পাই যাবলৈ সক্ষম হ'বা ধুনীয়াকৈ লিখিবা 3 নম্বৰ ৰচনালৈ আমি আহিছো 3 নম্বৰ ৰচনাটো হৈছে তোমালোকক ইয়াত লিখিব দিছে যে সায়েন্স ইন এভৰিডে অৰ্থাৎ দৈনন্দিন জীৱনৰ বিজ্ঞানৰ অৱদান যে তোমালোকৰ ডেইলি মানে বিজ্ঞানৰ অৱদানটো কি সো তোমালোকে লিখিব লাগিব সো তোমালোকক মই কৈ থৈছো যে তোমালোকে লিখাৰ আগতে ধুনীয়াকৈ ইয়াত তোমালোকে ওপৰত হেডিংটো দি ল'বা যে কোনটো বিষয়ৰ ওপৰত লিখিবা সো তোমালোকে এনেকৈ লিখিবা যে সায়েন্স ইন এভৰিডে লাইফ ইফেক্ট অফ সায়েন্স ইম্পৰ্টেন্ট অফ সায়েন্স সো ধুনীয়াকৈ লিখিবা যে হোৱাই ইম্পৰ্টেন্ট অফ সায়েন্স মানে ইয়াত তোমালোকক দিয়া থাকিব সো তোমালোকে লিখি ল'বা তাৰপাছত লিখাৰ লগে লগে তোমালোকে ইন্ট্ৰডাকশ্যনটো ধুনীয়াকৈ দিবা এনেকৈ একদম প্ৰেগ্ৰাফৰ ভিতৰত তোমালোকে ধুনীয়াকৈ লিখিবা তাৰপাছত তোমাৰ মাজৰখিনি লিখিবা বহলাই অলপ লিখিবা যে এনেকৈ লিখিবা যে তোমাৰ ইয়াত দিয়া আছে যে সায়েন্স ফৰ ভিলেজ অৰ ভিলেজাৰ্ছ যে সায়েন্স অফ আৰ্বান অফ টাউন এৰিয়া মানে কোনটো এৰিয়াত কেনেকুৱা বিজ্ঞানৰ অৱদান ধুনীয়াকৈ লিখিবা যে গাঁৱত কেনেকুৱা অৱদান চহৰত কেনেকুৱা অৱদান আৰু সায়েন্সৰ পৰা কেনেকৈ আমি উপকৃত হৈছোঁ আমাৰ জীৱনটো কেনেকৈ উপকৃত হৈছে ধুনীয়াকৈ বহলাই লিখিবা মই ইয়াত যেনেকৈ লিখি দিছোঁ তেনেকৈ লিখিবা সো তোমালোকক মই প্ৰেগ্ৰাফ পাৰ্ট বাই পাৰ্ট তোমালোকক লিখি দিছোঁ তোমালোকক যাতে মুখস্থ কৰাত মানে সুবিধা হয় সো তাৰপিছত তোমালোকে ইয়াৰ সমাপ্তখিনি লিখিবা ধুনীয়াকৈ সমাপ্তখিনি লিখিবা মই আগতে কৈছোঁ যে সমাপ্তখিনি লিখিলে তোমালোকক এক্সামিনাৰে মাৰ্ক দিয়াত সুবিধা হ'ব আৰু এক্সামিনাৰে তোমালোকক তোমাৰ কি বুলি কয় এইটো ফাৰ্ষ্টৰ প্ৰেগ্ৰাফটো আৰু লাষ্টৰ প্ৰেগ্ৰাফটো ধুনীয়াকৈ চাই মাজৰখিনি অলপ ভুল হ'লেও কোনো কথা নাই তোমালোকে ফাৰ্ষ্টৰ প্ৰেগ্ৰাফটো আৰু লাষ্টৰ প্ৰেগ্ৰাফটো ধুনীয়াকৈ লিখিবা মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ'টোত তোমালোকে ধুনীয়াকৈ লিখিবা গম পালা যে ফাৰ্ষ্টৰ প্ৰেগ্ৰাফ 3 লাইন বা 4 লাইন ধুনীয়াকৈ শুদ্ধকৈ লিখিলা গ্ৰামাৰ শুদ্ধকৈ লিখিলা আৰু তোমাৰ লাষ্টৰ প্ৰেগ্ৰাফখিনি ধুনীয়াকৈ লিখিলা তেনেহ'লে তোমালোকে ফুল মাৰ্কটো পাবলৈ সক্ষম হ'বা মই বাৰে বাৰে কৈ আছোঁ যে ফুল মাৰ্ক পাবলৈ হ'লে তোমাৰ কি কৰিব লাগিব ধুনীয়াকৈ ফাৰ্ষ্টৰ প্ৰেগ্ৰাফটো আৰু লাষ্টৰ প্ৰেগ্ৰাফটো ধুনীয়াকৈ লিখিব লাগিব একদম ধুনীয়াকৈ লিখিব লাগিব বাৰে বাৰে তোমালোকক কৈ আছোঁ সো তোমালোকে কথাটো মনত ৰাখিবা বুলি আশা ৰাখিলোঁ এতিয়া আমি 4ৰ্থ নম্বৰ এছেলৈ আহিছোঁ অৰ্থাৎ ৰচনালৈ তোমালোকৰ বাবে লৈ আহিছোঁ 4ৰ্থ নম্বৰ ৰচনাটো হৈছে যে এইটো ৰচনাও তোমাৰ মেট্ৰিকত বহুতবাৰ কমন আহিছে সো তোমালোকক এইটো ৰচনা তোমালোকৰ বাবে লৈ আহিছোঁ ৰচনাটোত তোমাৰ দিয়া আছে ইয়াৰ বিষয়টো দিয়া আছে যে ট্ৰাভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন যে তোমাৰ যিটো ভ্ৰমণ যাত্ৰা সেইটো মানে শিক্ষাৰ এটা পাৰ্ট হয় সো তোমালোকে ইয়াত মানে শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা অৱদান আগবঢ়াইছে বা কেনেকুৱা কি সম্পূৰ্ণ তোমালোকক ইয়াত লিখিব দিছে আৰু ইয়াৰ বিষয়ে লিখিব দিছে তোমালোকে মই আগতে কৈছোঁ যে তোমালোকে ইন্ট্ৰডাকশ্যন মাজত অলপ বহলাই লিখিবা আৰু লাষ্টৰখিনি ধুনীয়াকৈ লিখিবা আৰু মাজৰখিনি অলপ ভুল হ'লেও মানে প্ৰব্লেম নাই এক্সামিনাৰে মানে মাৰ্ক দি দিব আৰু তোমালোকে ইন্ট্ৰডাকশ্যনটো আৰু
যিটো ফৰ্মুলা হেৰিটো ধুনীয়াকৈ ফৰ্মুলাটো মেইনটেইন কৰি লিখিবা। চ' তোমালোকে সম্পূৰ্ণ মাৰ্কটো পাবা। চ' তোমালোকে চাই যোৱা এইটো যে ট্ৰাভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন, ইয়াৰ ৰচনাটো, ইয়াৰ বিষয়টো তোমালোকে চাই যোৱা যে কাপল অফ ইয়াৰ্ছ এগো, যে ইয়াৰ এটা বিষয় দিছে যে তোমালোকৰ হেৰি স্কুলৰ পৰা যদি লৈ যায় সেইটোৰ বিষয়ে লিখিব পাৰা, বা বেলেগৰ জীৱন কাহিনী লিখিব পাৰা, বা তুমি ঘৰৰ পৰা প্ৰাইভেটলি ক'ৰবাত তোমাৰ ট্ৰাভেল কৰিব গৈছা সেইটোৰ বিষয়ে তোমালোকে লিখিব পাৰা। চ' তোমালোকে ইয়াৰ পৰা লিখি লোৱা। মই ইয়াত এটা কাপোলৰ বিষয়ে মই তোমালোকক লিখি দিছোঁ। চ' তোমালোকে এইটো লিখিব পাৰা, বা তোমালোকৰ মানে যিটো ইচ্ছা হয় স্কুলৰ পৰা যদি লৈ যায় সেইটো লিখিব পাৰা, বা তোমালোকে ঘৰৰ পৰা যদি পেৰেণ্টছৰ লগত যোৱা সেইটোও লিখিব পাৰা। এই এক্সপিৰিয়েঞ্চটো তোমালোকে প্ৰকাশ কৰিবা। চ' এইটো তোমালোকৰ ৰচনা হৈ যাব। মই আকৌ কৈছোঁ যে ফাৰ্ষ্টৰ পেৰাগ্ৰাফটো আৰু লাষ্টৰ পেৰাগ্ৰাফটো ধুনীয়াকৈ লিখিবা। গম পালা? লিখি লোৱা এইটো এতিয়া। লিখিছা? এতিয়া আমি আহিছোঁ 5 নম্বৰ অৰ্থাৎ 5ম নম্বৰ ৰচনালৈ, অৰ্থাৎ এছেলৈ। ইয়াত তোমালোকক লিখিব দিছে, ইয়াৰ বিষয়টো হৈছে যে ডিচিপ্লিন। ডিচিপ্লিনৰ ওপৰত তোমালোকক এটা হেৰি দিছে, লিখিব দিছে। চ' তোমালোকে ধুনীয়াকৈ লিখিবা যে ইয়াৰ ইম্পৰ্টেঞ্চটো, আৰু তোমালোকৰ ইম্পৰ্টেঞ্চ আৰু ইয়াৰ ধৰণটো, আৰু কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিলে কেনেকৈ জীৱনত মানে সাফল্য হ'ব পাৰি, অৰ্থাৎ সফলতা অৰ্জন কৰিব পাৰি। চ' ধুনীয়াকৈ লিখিবা। আৰু তুমি কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰা, চ' সেইটোৰ বিষয়ে তুমি ইয়াত লিখিব পাৰা। চ' মই ইয়াত তোমালোকক লিখি দিছোঁ। যদি তোমালোকৰ ইচ্ছা হয় এইটো লিখিবা, বা তোমালোকৰ বেলেগ ধৰণে যদি লিখাৰ ইচ্ছা হয় তেনেদৰে লিখিবা। তোমালোকক যদি প্ৰাইভেট টিচাৰে যদি লিখি দিছে ঠিক তেনেদৰে লিখিব পাৰা। চ' মই পাৰ্টকৈ মই তোমালোকক লিখি দিছোঁ যাতে তোমালোকক মুখস্থ কৰাত সুবিধা হয়। চ' লিখি লোৱা ডিচিপ্লিনৰ ওপৰত এটা ৰচনা লিখি লোৱা। ধুনীয়াকৈ তলত এটা কিবা তোমাৰ এইটো কি বুলি কয় কোড ছিষ্টেম এটা লিখি দিবা। চ' এক্সামিনাৰে চাই অলপ ভাল পাব যে ল'ৰাটো বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ লিখিছে বা বুজিছে, নিজৰ মাইণ্ডৰ পৰা লিখিছে। চ' তোমালোকে ধুনীয়াকৈ লিখি দিবা। এতিয়া আমি আহিছোঁ 6ম নম্বৰ এছেলৈ, অৰ্থাৎ ৰচনালৈ। ইয়াত তোমাক লিখিব দিছে যে ইউৰ ফেভাৰিট গেম, যে তোমাৰ ফেভাৰিট গেমটো কি। যে মই ইয়াত লিখিছোঁ যে মোৰ ফেভাৰিট গেম, বা কাৰোবাৰ হয় ফেভাৰিট গেম এইটো যে ফুটবল খেল। ত' মই ফুটবল খেলৰ ওপৰত এটা ৰচনা লিখি দিছোঁ তোমালোকক। চ' ৰচনাটো তোমালোকে চাই যোৱা। যে প্ৰথমে এনেকৈ ইন্ট্ৰডাকশ্যনটো দিবা, ধুনীয়াকৈ পেৰাগ্ৰাফ হেৰি কৰি ইন্ট্ৰডাকশ্যনটো দিয়াৰ পাছত মাজৰখিনি অলপ বহলাই লিখিবা যে হোৱাই ইটছ মাই ফেভাৰিট, বা ইউৰ ফেভাৰিট, তোমাৰ ফেভাৰিট কিয়, এইটো কিয় পচন্দ কৰা। তাৰপাছত বেনিফিটটো লিখিবা যে তোমাৰ বেনিফিটটো হ'ব তোমাৰ গেম খেলিলে তোমাৰ হেল্থৰ কাৰণে কেনেকুৱা বেনিফিট। চ' তোমালোকে লিখিবা। তাৰপাছত লিখাৰ পাছত তোমালোকে সমাপ্তখিনি লিখিবা। চ' তোমালোকে গোটেইখিনি মাৰ্ক পাই যাবা। তাৰপাছত তোমালোকৰ 7ম নম্বৰ ৰচনালৈ আহিছোঁ। ইয়াত তোমালোকক সুধিছে যে ছ'চিয়েল মিডিয়াৰ ওপৰত লিখিব দিছে, যে ছ'চিয়েল মিডিয়া ইউজৰ ওপৰত তোমালোকক লিখিব দিছে। চ' তোমালোকে ধুনীয়াকৈ লিখিবা, পেৰাগ্ৰাফ চেঞ্জ কৰি ইন্ট্ৰডাকশ্যনৰ পৰা মাজৰখিনি অলপ বহলাই লিখিবা। তাৰপাছত সমাপ্তখিনি ধুনীয়াকৈ লিখি দিবা, সম্পূৰ্ণ মাৰ্ক পাই যাবা। চ' তোমালোকে লিখি লোৱা এইটো। এতিয়া আমি আহিছোঁ 8ম নম্বৰ ৰচনালৈ, যে এ ৰেইন ডে, অৰ্থাৎ বৰষুণৰ দিন, এটা বৰষুণৰ দিন। ইয়াৰ ওপৰত তোমালোকক এটা ৰচনা লিখিব দিছে। চ' তোমালোকে লিখি লোৱা। মই তোমালোকক ইয়াত দিয়াই আছে। চ' তোমালোকে লিখি লোৱা। ধুনীয়াকৈ লাষ্টৰখিনি অলপ হেৰি কৰি দিবা। তোমালোকক আকৌ কৈছোঁ যে এইখিনিৰ পৰা তোমালোকে পৰীক্ষাত বহাৰ আগতে এবাৰ হ'লেও এইখিনি চাই যাবা। কাৰণ এইখিনি বহুত কমন হয়, এইখিনি বহুতবাৰ আহিছে মেট্ৰিক এক্সামত, বহুতবাৰ কমন পৰিছে। যদি ভিডিঅ'টো সম্পূৰ্ণ চালা,
যদি ইয়াৰ পৰা কিবা উপকৃত হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমাৰ বন্ধুবৰ্গলৈ, যাতে সিহঁতৰো তোমাৰ ভিডিঅ'টো চাই অলপ উপকৃত হয়, পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। চ' তোমালোকে গোটেইখিনি লিখি লোৱা আৰু ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিবা। আৰু তোমালোকৰ মনৰ ভয় আঁতৰাই ইয়াত তোমালোকক এটা হেৰি দি আছে, গোটেই এইখিনি চাই ল'বা। চ' ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে, চ' মই ইমান দীঘল নকৰোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে সম্পূৰ্ণ জনাই দিবা। চ' থেংক ইউ, আৰু অন্য এটা ভিডিঅ'ত লগ কৰিম। আৰু কেনেকুৱা ভিডিঅ' লাগে জনাই দিবা। আৰু তোমাক ছ'চিয়েল ছায়েন্সৰ এটা চমুটোকাৰ ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, সেইটো ভিডিঅ' তোমালোকক অতি শীঘ্ৰেই ইউটিউবত আপলোড কৰিম এইটো চেনেলত। চ' তোমালোকে চাই ল'বা। আৰু ছ'চিয়েল ছায়েন্সৰ তোমাৰ বহুত লং কেইটামান কুৱেশ্যন, একদম 2015 চনৰ পৰা কুৱেশ্যন পেপাৰ এনালাইজ কৰিছোঁ। এনালাইজ কৰি তোমালোকক কেইটামান লং কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। এই লং কুৱেশ্যনখিনি যদি তোমালোকে চাই যোৱা বহুত কমন পৰিব বুলি আশা আছে, আৰু তোমালোকে চাই যাবা বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শীঘ্ৰেই আহি আছে, চ' কণ্টিনিউ কৰিবা। ধন্যবাদ।